গুড মৰ্নিং গুড মৰ্নিং। ছাৰ বহুত নম্বৰ দেখিলো দেই আপোনাৰ। আপুনি ইমান দিনৰ মূৰত স্কুললৈ আহিলে, একদম আজি মনটো ভাল লাগি গৈছে আপোনাক দেখি। ইমান দিন আপুনি নাই, একদম কিবা স্কুল আহি একদম ভালেই লগা নাই আৰু। হয় নি? তহঁতি যে মোক দেখি ভাল পালি শুনি পিনে ভাল লাগিলে বাৰু। পিছে এতিয়া তহঁতৰ পঢ়া শুনাবোৰ কেনেকুৱা চলিছে? পঢ়া শুনা নক'ব ছাৰ, চলা নাই, একেবাৰে দৌৰিহে গৈছে আৰু। হয় নেকি? বঢ়িয়া বঢ়িয়া, শুনি ভাল লাগিলে। পিছে ধন্তি আৰু চিংকি, তহঁতি মনে মনে আছ যে? মই অহাৰ কাৰণে তহঁতি ভাল পোৱা নাই নেকি? তেনেহ'লে আজি ক্লাছটো আৰম্ভ কৰোঁ। আৰু তহঁতিনো ইমান দিনে কি শিকিলি? আজি তহঁতক কেইটামান প্ৰশ্নকে সোধা যাওক নে কি ক? তেতিয়াহ'লে প্ৰথমতে বিকিকে মই প্ৰশ্ন এটা সোধোঁ। বাৰু তেনেহ'লে বিকি, কচোন চেনাই নাম আগতে কি আছিল বাৰু? চাউথৰ সেই জেগাডোখৰৰে নাম সুধিছোঁ। কচোন আগতে কি আছিলে? হৈছে। পিছে এতিয়া কচোন, পিছে মাদ্ৰাজৰ নামটো সলাই চেনাই নামনো কিয় দিয়া হ'ল? কি কলি? তহঁতি কেতিয়াবা বৰ জমনি উত্তৰ দিয় দেই। এইটো শুদ্ধ উত্তৰ নহয় বিকি। বাৰু হ'ব দে, এইটোৰ বিষয়ে মই পাছলৈ তহঁতক ভালদৰে বুজাই ক'ম বাৰু। এতিয়া চিংকি তই কচোন বাৰু, এটা পাচিত যদি 10টা আম থাকে, তাৰে যদি 3টা বেয়া হৈ যায়, পাচিটোত কেইটা আম থাকিব? সেইটো আকৌ কেনেকুৱা উত্তৰ দিলি? পাচিটোত 10টা আমৰ আকৌ তাৰে 3টা বেয়া হৈ গ'ল নহয়। তহঁতি মানুহ মাৰিবি দেই, তহঁতি কেতিয়াবা বৰ খাতৰা উত্তৰ দি দিয়। বাৰু হ'ব দে, এতিয়া ধন্তি তই কচোন, মানুহে সদায় বাদাম খালে কি হয় বাৰু? খালি দেই, তহঁতি কি যে প্ৰশ্ন উত্তৰবোৰ দিছ আজি। বাৰু হ'ব দে আজিলৈ, এতিয়া ক্লাছটো শেষেই হ'ল নহয়। ৰকি, তোক সুধিবই নাপালো নহয়। কালিলৈ মই সূৰ্যৰ ওপৰত পঢ়ুৱাম, কোনেও যাতে নহাকে নাথাক দেই। ছাৰ তেনেহ'লে মইতো আহিব নোৱাৰিম নহয় ছাৰ, সূৰ্যটো বহুত দূৰত আছে, মায়ে মোক ইমান দূৰলৈ যাবলৈ নিদিব নহয় ছাৰ। মই ঘৰৰ একমাত্ৰ ল'ৰা নহয় জানো, সেইকাৰণে মায়ে আচলতে মোক ইমান দূৰলৈ যাবলৈ নিদিয়ে কেতিয়াও। তেন্তে দেখিলে নে ৰাইজসকল, আমাৰ খাটা উত্তৰ শুনি অলৰেডি আমাৰ ছাৰ বেহুচ হৈ গ'ল। আৰু যদিহে আপোনালোকেও আমাৰ খাটা উত্তৰবোৰ ভাল পালে, তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট এটা কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ছাইডত থকা বেল আইকনটো বজাই দিব আৰু অল কৰি দিব, যাতে আৰু আমাৰ এনেকুৱা সুন্দৰ খাটা উত্তৰবিলাকৰ ভিডিঅ' আহিলে আপোনালোকলৈ নটিফিকেশ্যন যায়। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত ধন্যবাদ। তেনেহ'লে আজিলৈ আহিছোঁ।